প্ৰবল তুষাৰপাত মাথো বৰফ আৰু বৰফ পাহাৰত শুকুলা দলিচা পাৰিছে এবাৰ দেখাৰ পিছত ৰৈ থাকিব নোৱাৰা পৰিৱেশ অসমৰ একেবাৰে ওচৰতে এতিয়া এই ভূস্বৰ্গ সদিয়াৰে অসম সীমান্ত পাৰ হৈ মাথো ৩ ঘণ্টাৰ বাট এয়া অৰুণাচলৰ মায়দিয়াৰ দৃশ্য সমগ্ৰ মায়দিয়া এতিয়া শুকুলা অৰুণাচলৰ দিবাং ভেলী জিলাৰ এক গিৰিপথৰ নাম হৈছে মায়দিয়া পাছ মায়দিয়াৰ এই মনোমোহা দৃশ্য চাবলৈ প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে বৰফৰ এই শুকুলা আস্বাদন উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে প্ৰত্যেকজন পৰ্যটকে বৰফৰ লগত খেলি আনন্দ ফূৰ্তি কৰা দেখা যায় এই সময়ছোৱাত মায়দিয়াত কোনো দুৰ্গম অঞ্চল নাথাকে সকলো অঞ্চল পৰ্যটকৰ বাবে ৰোমাঞ্চকৰ হৈ পৰে এইবোৰ দৃশ্য উপভোগ কৰিবলৈ এতিয়া অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকে আহি মায়দিয়াত ভিৰ কৰেহি মায়দিয়াৰ এনে দৃশ্য এতিয়া প্ৰত্যেকৰ হাতে হাতে ব্যুৰো ৰিপৰ্ট ভাৰতৱান ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰলৈ অপৰাধৰ পৰা ন্যায়লৈ দুৰ্নীতিৰ পৰা সংস্কৃতিলৈ প্ৰতিটো ক্ষণত সলনি হোৱা দেশৰ খবৰ আমাৰ দৃষ্টি অসম অৰুণাচল লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰ আপোনাৰ হাতত কেৱল ভাৰত ওৱানত